আপোনালোকে চাই থাকক কেনেকৈ মই এতিয়া লোকেল মুৰ্গী কাটিছোঁ এই প্ৰটিন নহয় আপোনালোকে কাণেদি শুনা পাই যদি পাই ল'ব আৰু নাপাই যদি এটা হিজিৰা মাতি মোৰ নাম মনোজ গোৱালা আজি মই লোকেল চুলি কাটিম সামৰাইট মিট মছলা মাংস বনা হাইট মছলা আপোনালোকে এইটো কমেণ্টত জনাই দিব মোৰ নাম মনোজ গোৱালা আপোনালোকক এটা মই ভিডিঅ' চোৱাৰ কাৰণে জনাব খুজিছোঁ মই আজি বহুত দিনৰ মূৰত আহিছোঁ এতিয়া মই লোকেল চুলি কাটিম আজি মই চুলি আপোনালোকে চাব মই বহুত দিন হ'ল চুলি কাটা নাই লাইক চাইক ইমান ভিডিঅ'ত কিয় নাপাওঁ ভিউজ আপোনালোকে যিমান পাৰে দিব এতিয়া মই কি কৰিম এতিয়া মই আহিছোঁ এইটো পাহাৰৰ মাজৰ পাহাৰৰ ৰাস্তাত ইমান বঢ়িয়া লাগিব না আজি মই এইটো বহুত পাহাৰৰ ৰাস্তাত আহিছোঁ আপোনালোকে বি আমাৰ পাহাৰৰ ৰাস্তাত আহিব যদি আহিব এইটো এটা কঁঠাল গছ আপুনি চাওক এইটো আমাৰ লখিমপুৰৰ জেগাত আজি ইমান দিনৰ মূৰত লখিমপুৰ আহিছোঁ সিদিনা ডুবাই গৈছিলোঁ আজি লখিমপুৰত আহিছোঁ আপোনালোকে বি লখিমপুৰত যাব যদি আপোনালোকে বি আহিব ভাল লাগিব আজি মই লোকেল চুলি কাটিম ইমান মজা লাগিব বঢ়িয়াটো লাগিব এইটো মই লখিমপুৰত আহিছোঁ আজি লখিমপুৰৰ জেগাত চুলি কাটিম আজি মই কি মজা লাগিব হাই দোস্ত আজি মই আহিছোঁ একদম বঢ়িয়া জেগা আপোনালোকক এইটো জেগা এনে নাম মহৰীপুৰী না বুঢ়ীপুৰী মই নাজানো এতিয়া মই যাম আজি এতিয়া কোনোবা এটা ফোন মাৰিছে এইটো মিছ কল আহিছে এতিয়া মই কি কৰোঁ গাইছ মোৰ ভৰিত কাটা নিছিলে মই কাটাটো ওলালোঁ এতিয়া ফোনটো আহিছে নাম্বাৰ কিমান CD আহিছে নাম্বাৰটো CD আহিছে মই এতিয়া যাওঁ অলপমান টাইম মই ফোনটো দি কথা পাতি আহোঁ আপোনালোকে বি 5 মিনিট টাইম ৰখিব এতিয়া মই চুলি কাটিবলৈ যাই আছোঁ মোক এতিয়া চুলি কাটিবলৈ মাতি আছে মই এতিয়া যাই আছোঁ ৰখক দাদাহঁত ৰাইজসকল চবে শুনি লওক আজি মহাত্মা ইন্দিৰা গান্ধীৰ বিয়া আছে শুনি লওক ৰাইজসকল গাঁও হয় আপোনালোকে চাই থাকক কেনেকৈ মই এতিয়া লোকেল মুৰ্গী কাটিছোঁ আপোনালোকে চাই থাকক যেনেকৈ লোকেল মুৰ্গীৰ কাট থাকে মই এতিয়া কাটি আছোঁ আপোনালোকে চাই থাকক পূৰা লাষ্টক লাগি এইটো কয়লাৰ মুৰ্গীৰ কাট নহয় দেই আপোনালোকক ভালকৈ কমেণ্টত জনাইছোঁ আপোনালোকে চাই থাকক মই লাষ্টক লাগি কেনেকৈ চুলি কাটি আছোঁ আপোনালোকক লাষ্টত জমান লাইক আপোনালোকে বেছিকৈ মোক শ্বেয়াৰ কৰিব মোৰ বহুত ইম্পৰ্টেণ্ট ভাইৰেল হ'ব লাষ্টত আপোনালোকক জনাই দিম এই প্ৰটিন নহয় আপোনালোকে কাণেদি শুনা পাই যদি পাই ল'ব আৰু নাপাই যদি এটা হিজিৰা মাতি গাঁৱৰ অলপমান লোকেল বিস্কুট এটা খুৱাই দিম 5 টকীয়া দামী মৰৰ চেলুনত যাওঁ পইচাখিনি বাচি যাব আপোনালোকক ভালকৈ কৈছোঁ দেই 10টি হাত ফাইনেলি চুলি কাটা হৈ গ'ল নাপিত বিলা ভাল নহয় চুলিটো মুৰ্গী কাটিং দিছে চাই লওক আপোনালোকে কয়লাৰ কাটিং কাটা দিয়া নাই বহুত কেইটা নাপিত আছে তে চাই লওক আপুনি ৰাইজসকল চাই লওক মহাত্মা ইন্দিৰা গান্ধীৰ কাৰণে ভালকৈ চুলি কাটা নহওক চাই লওক ৰাইজসকল